এই আমাৰ বনাই থকা ঘৰটো প্ৰায় 75-80% কমপ্লিট হৈছে। ওপৰত খিৰিকীত গ্লাছ লগাব আছে, এই ওপৰৰ ৰাউণ্ডটোত, আৰু চাইডৰ এইখিনিত গ্লাছ লগাব আছে, খিৰিকীত গ্লাছ লগাব আছে, কালাৰৰ কাম আছে আৰু টাইলছৰ কাম আছে। ভিডিঅ'টো চাই থাকক, মই পুৰা ঘৰটো আজি দেখুৱাম ভালকৈ। হাই হেল্ল' নমস্কাৰ, মই ভালুক চেনেলটোলৈ আপোনালোকক বহু বছৰ নহয় আৰু বহু মাহৰ অন্তত আপোনালোকক স্বাগতম জনাইছো। দাড়ি চুলি কাটি দিছো, সেইকাৰণে অলপমান গেহেন লাগিছে, সেইটো ইগনৰ কৰক আপোনালোকে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, অকণো স্কিপ নকৰক। আৰু নেটটো গেলে মই ভৰাই দিছো তো আপোনালোকক। আজি 3 নম্বৰ ব্লগ। আজি আপোনালোকক আমাৰ ঘৰটো দেখুৱাম। আমাৰ ঘৰটো প্ৰায় চাওক, মোটামুটি আপোনাৰ 75% কমপ্লিট হৈছে। আপোনালোকে চাব পাৰে, আপোনাৰ পুৰা অভাৰ ভিউটো দেখাই দিম ঘৰটো কেনেকুৱা, কিমান টকা গ'ল, কেনেকে বনাইছো, কোন মিস্ত্ৰীয়ে বনাইছে, দৰ্জা খিৰিকীৰ কাম কোনে কৰিছে, চববিলাক এইটো ভিডিঅ' দেখুৱাম। আপোনালোকে নীৰৱ নিস্তব্ধভাৱে ভিডিঅ'টো উপভোগ কৰক, চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাই আছো, কিমান টকা ফল চিলিঙত গ'ল, কিমান কালাৰত কিমান গ'ল, খিৰিকীত কিমান গ'ল, খালি ধৈৰ্য ধৰক। আৰু দেখিছে দে, আমাৰ নতুন ঘৰটো প্ৰায় 85% কমপ্লিট হৈছে। আপোনালোকে চাব পাৰে। এইটো এনেকে কি কৰিছো, এইখন গাড়ীখন ধোৱাই নাই বহুত দিন হ'ল, আৰু সেইখন প্লেটিনাখন, আৰু এইটো আমাৰ ঘৰটো পুৰা চাব পাৰে। চাব পাৰে ঘৰটো এইটো খটখটি, বৰ্তমান টাইলছ একো লগোৱা নাই, লাহেকৈ লগাম, পইচা হ'লেও। আৰু ওপৰত চাব পাৰে, ওপৰত এইটো লাইট এটা দিছো, ইপিনে এটা লাইট দিছো এনেকুৱা। সেই লাইটটো যে ডাবুল জ্বলে, নীলাও জ্বলে, বগাও জ্বলে ৰাতি হলে। আৰু ইটো চাইডেও এটা লাইট দিছো, নীলাও জ্বলে, বগাও জ্বলে, চেম কণ্ডিশ্যন। ইটো চাইডেও এটা লাইট দিছো, লাইট। আৰু এনেকে আহি এইখন দৰ্জাখন বাৰু বেছি মানে ষ্টাইল দিয়া নাই, ফুল চুল কাটা নাই, লাহেকে কাটিম বুলি ভাবিছো। আৰু ওপৰত চাব পাৰে ফল চিলিং দিছো, কিন্তু ফল চিলিঙৰ মানে কাম হোৱা নাই। আৰু ধৰক আপোনাৰ 50% কমপ্লিট হ'ব আছে। মানে দুখন ফল চিলিংখন সৰু হয়, সৰুখনৰ মানে কাম চলিব। আৰু ইপিনে আছে টি চিলিং কমপ্লিট হোৱা নাই, এনেকে ওলমি আছে। ইয়াতো লাইট 4টা আছে, এইটো দেখিব পাৰে, পাইছে এইটো এটা লাইট, এইটো এটা লাইট, আৰু সেইটো এটা লাইট, আৰু এইটো এটা লাইট। বাকী হোৱাইট আৰু এইবিলাক বৰ্ডছত আছে, আৰু কিবা কিবি এইটো মোবাইল চবাইল চাৰ্জ দিব পাৰিব, আলহী চালহী এলি, আৰু এইগিলা বম খৰি চৰি। তাৰমানে ঘৰটো বহুত কাম আছিল ন। এই মালটো এইটোৱে, দৰ্জা খিৰিকী ধুনীয়া বনাই। আৰু এটা আছে এইপিনে দৰ্জা সজা কাম থাকিলে 100 দি দিব। কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। বঢ়িয়া দৰ্জা ফিনিচিং বঢ়িয়া, আৰু পইচাটো অকণমান কম বেলেগতকৈ। আৰু এইপিনে চাব পাৰে, এইখন হ'ল আপোনালোকৰ ফল চিলিং। এইখন প্ৰায় 80% কমপ্লিট হৈছে, আৰু 20% মান আছে। বাকীবিলাক লাইটৰ তাৰ চাৰ ওলমি আছে। মোটামুটি এইটো ৰুমৰ 28টা মান লাইটে হ'ব, ডিজে নিচিনা, মানে দুখ মাৰি থাকিব, আপোনালোকে চাই থাকিব। আৰু নেক্সট এইপিনে খিৰিকীটো এনেকে দিয়া হৈছে। এইটো বাৰু খিৰিকীটো ডিজাইন দিয়া হৈছে, ওপৰত দিয়া হৈছে এনেকুৱা এটা ফুটা, মানে কি আৰু গ্লাছ থাকিব ইয়াত। এইখন কিবা কিবি তুলি থোৱা, আৰু হাবি চাবি এইবিলাক চব খৰি চৰি আছে। বৰ্তমান লেতেৰা হৈছে ৰুমটো, কাৰণ হেৰি হোৱা নাই ন, কমপ্লিট কাম হোৱা নাই। আৰু নেক্সট আহি এইটো এটা বেলেগ এটা ৰুম। সেইটো ৰুমতো তেনেকে এইটো হেৰি চিলিং লগাইছে, টি চিলিং বুলি কয়, টি চিলিং। আৰু ওপৰত তেনেকে 4টা লাইট আছে, 4টা কোণত 4টা লাইট। বাকী ধৰক আপোনালোকৰ ইয়াত এখন বৰ্ড দিয়া হৈছে, সেইখন এখন বৰ্ড দিয়া হৈছে, সেইখন মোবাইল চোবাইল চাৰ্জ দিয়াৰ কাৰণে। আৰু ইপিনে এখন বৰ্ড দিয়া হৈছে। আৰু ভিতৰতে এইটো লেট্ৰিন বাথৰুম কিবা কিবি, আপোনালোকে মানে ৰাতি ইমাৰ্জেঞ্চি এক্সাইডেণ্ট হলে, মানে ইমাৰ্জেঞ্চি হলে ধৰক কিবা কিবি খাই দিলে, পেটৰ প্ৰব্লেম হ'ল, ইয়াত মানে আপুনি লেট্ৰিন কৰিব যাবলৈ পাৰিব। আৰু বাকী ইয়াতো চেম কণ্ডিশ্যন, আপোনালোকে চাব পাৰে। ওপৰত এনেকে 3টা লাইট, এইটো এটা লাইট, এই কণাটো এটা লাইট, চব বাকী এনেকুৱা চব ৰুমকেইটা এতিয়া লেতেৰা হৈছে বাৰু, কাৰণ চাফ চিকুণ কৰা নাই। চাফ চিকুণ কৰিলে আপোনালোক ভালকৈ দেখুৱাম। এইটো ঘৰটো প্ৰায় আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ বুলি নহয় দেচোন, আপোনালোকৰ আশীৰ্বাদ নতুন চেনেল কৈছো, মানে কি ঘৰটো প্ৰায় 80% কমপ্লিট হৈছে। চাব পাৰে, এইটো এটা বঢ়িয়া এটা খুঁটা, এনেকে এই খুঁটাটো ডিজাইন কৰিছে মিস্ত্ৰী ৰঞ্জিত দাসে। এই চেম খুঁটা, একে ধুনীয়া এটা খুঁটা। আমাৰ গাঁৱৰ কিছুমান মানুহে এইটো মছজিদৰ খুঁটা, কোনোবা কয় গীৰ্জাৰ খুঁটা, কোনোবাই কয় কিবা, ইমান জৰল মানে গাঁৱৰ মানুহবিলাক কিছুমানৰ আছে। কেইটামান নাম কেইটা নকওঁ বাৰু, চিনি পাওঁ, আপোনালোক কেতিয়াবা ভিডিঅ' দেখাই দিম। এই 4টা খুঁটা, 4টা মানে 5টাই হয়,
এনেকে কিছুমানে কয় এইটো গীৰ্জাৰ খুঁটা মছজিদৰ খুঁটা কোনোবাই কিবা কয় মানে গাঁৱত থাকিলে গম পাব আপোনালোকে কেনে মানে জহৰা মানুহ থাকে আৰু ইপিনে আমাৰ ঘৰৰ পৰা বাদ দিয়ক বাকী এই ঘৰৰ পৰা মানে ৰাতিপুৱা যদি শুই উঠে আপোনালোকে এনেকে এটা ভিউ দেখিব ৰাতিপুৱা দৰ্জাখন এইখন দৰ্জা আপুনি এনেকে খুলি কিনে ওলাই আহিলে ডাইৰেক্ট এনেকে ঘূৰিলে সেই পুৰা ভিউ আমাৰ চাওক এই গছ গছনিবিলাক এই নাৰিকল চাৰিকল কিবা কিবি আছে এইটো চাইডৰ বেলেগৰ মাটি হয় আৰু আপোনালোকে পুৰা এনেকে এটা ভিউ দেখিব ৰাতিপুৱা শুই উঠিয়ে আপোনালোকে 5টামান বজাত উঠিব আপোনালোকে সেই ধুনীয়া এটা মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব চ' তেনেকুৱাই চাই থাকক থেংক ইউ এইখিনি আৰু ভিডিঅ'টো নেক্সট ভিডিঅ' কাইলৈ দিব চেষ্টা কৰিম আৰু চেনেলটো গ্ৰ' হয় লাগি থাকিম যদি গ্ৰ' হয় সিমানতে সমাপ্ত দিম থেংক ইউ